বহুত উই পকাৰ উপদ্ৰৱ বেছি। এই চাওক না বহুত মানে বহুত আৰু একদম বাথৰুমত যাব নোৱাৰি, লাইট চাইট অফ কৰি তত পোৱা নাই, ইমান উই পকা মানে আৰু আচৰিত। লাইফত প্ৰথমবাৰ ইমান উই পকা দেখা পাই আছোঁ। চাওক না লাইটত কি পৰিমাণে তাৰমানে উৎপাত সিহঁতৰ। তাৰমানে সন্ধিয়াৰ পিছৰে পৰাই মানে এটা দুটাকৈ ওলোৱা দেখা পাইছিলোঁ, তাৰে পিছত মানে ইমান স্পীডত মানে বাঢ়ি গ'ল, য'তেই পোহৰ ত'তেই মানে ইহঁত মানে গৈ পেলাই জমা হৈ যায়। চাওক না এই ফ্ল'ৰত চাওক না কিমান জমা হৈ গৈছে। আৰু এক ঠাইত লৈ যাওঁ বোলো আপোনাক, এই চাওক তাতে চব লাইট অফ কৰি দিছোঁ, ঘৰৰ ভিতৰত চব লাইট অফ কৰি দিছোঁ, নহ'লে চব লাইটৰ ভিতৰত গৈ পেলাই সিহঁতে চব মানে থাকিব, ইহঁত 1 ঘণ্টামান থাকিব এনেকৈ উৰি পেলাই, চব মৰি যাব। এই চাওক না মই এডাল এই বাহিৰৰ লাইটটো অন কৰি থৈছোঁ, ভিতৰৰ চব লাইট অফ। এই চাওক না কি পৰিমাণে ইহঁতে উৰি আছে, বাপৰে আচৰিত। কাপোৰে চাপোৰে ভৰ্তি, মানে থাকিব নোৱাৰা হৈ গৈছোঁ ঘৰত আজি। আৰু বাহিৰ ফালে লাইট এটা আছে, সেইটোও জ্বলাই থৈ দিছোঁ, তাতেও চাওক বহুত পৰিমাণে আহি ভৰ্তি হৈছে। এয়া চাওক এই দিনত এইবিলাক বস্তু ওলায়ে। এইটো যিহেতু এতিয়া বৰষুণ দিছে, বৰষুণ দিয়াৰ পিছত মাটিখিনি শুকোৱাৰ পিছত যিখিনি উই পকা আছিল সেইখিনি পাখি গজিছে ন, সেইখিনি পাখি গজাৰ পিছত এনেকৈ সিহঁতে আহি পেলাই বা এনেকৈ উৰি পেলাই সিহঁতে এটা সময়ত মৰি যায়। এই চাওক নিনজা টেকনিক এটা লগাই দিছোঁ, এই চাৰ্জিং লাইট এটা আনি পেলাই বাহিৰতে থৈ দিছোঁ এনেই জ্বলাই পেলাই, তাতে চাওক 2-4টা আহি এনেই উৰি উৰি আহি তাতে আহি জমা হৈ আছে। এইটো আৰু এনেই, ইয়াতে বাৰু ইমান লাইটৰ পোহৰত এইখিনি পোহৰত বাৰু নাহে, বেছি পোহৰ য'ত তাতে গৈ পেলাই চব জমা হয়। এই চব ওপৰত আপোনালোকে দেখা পাইছে নাজানো, কেমেৰাত ধৰা পৰা নাই চাগে, অলপ দেখা পায়, চাইও হয় উৰি আছে ওপৰৰ পৰা। মানে আৰু খোজ কাঢ়িবই নোৱাৰি, খোজ কাঢ়োতো লাগে গাত, ইমান টকা। আপোনালোকৰ তাতে হয়নে বাৰু বাছ ক'বচোন, আপোনালোকৰ ঘৰতো কেতিয়াবা এনেকুৱা হৈছেনে? এয়ে আৰু 1 ঘণ্টামান পিছত নোহোৱা হৈ যাব, তাৰপিছত আৰু লাইট চাইট অন